অ' পুতুল হয় নেকি কথাটো? হ'ব দিয়া, মই চাম। লা 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 লা। খবৰদাৰ, এক ছেকেণ্ড লৰচৰ নহবি ঘৰৰ পৰা। কি হ'ল? এক ছেকেণ্ড লৰচৰ নোহোৱাকৈ মানুহ থাকিব পাৰে নেকি? পাৰে, মই কৈছোঁ যেতিয়া পাৰে। আও, এজনক কি হ'ল আজি? লৰচৰ নোহোৱাকৈ মই ক'ত থাকিম এতিয়া? কেনেকৈ থাকিম? ৰবটৰ নিচিনা থাকিলে হ'ব। মুঠতে যেনেকে থাকা তোমাৰ কথা, লৰচৰ মুঠতে নহবা, ঘৰৰ পৰা এক কদম বাহিৰ নহবা, মই কৈ দিলোঁ। এজনৰ হৈছে আজি কি? শুনিছোঁ তুমি বোলে ইঘৰৰ কথা সিঘৰত, সিঘৰৰ কথা সিঘৰত লগাই ফুৱা, মোৰ কাণত আহি পৰিছেহি। সেইকাৰণে কৈছোঁ ঘৰৰ পৰা বাহিৰ নহবা। কোনে ক'লে তোমাক? কোনে ক'লে মই আৰ ঘৰৰ কথা তাৰ ঘৰত লগাই ফুৰোঁ বুলি? ঘৰৰ পৰা মানুহজনী লৰচৰে নহয়, ঘৰৰ ভিতৰত কামখিনিয়ে শেষ নহয়, আকৌ মই লোকৰ কথা কেনেকৈ লগাই থাকিবলৈ সময় পাওঁ? পাণ দিবলৈ সময় অকণ নাই, মই ইঘৰৰ কথা সিঘৰ লগাই ফুৰিবলগীয়া। কোনে ক'লে আপোনাক? কোনে ক'লে? মিছা মিছা কথাবোৰ মানুহটোক লগাই থাকিব দেই। কোনে ক'লে কোনে নক'লে সেইবোৰ মেটাৰ নকৰে, বুজিছা? মুঠতে ঘৰৰ পৰা লৰচৰ এক কদম নহবা। হেৰৌ, আগতে বেলেগ কথা আছিল। আগতে বাৰু মই অকণমান সময় পাইছিলোঁ, ইঘৰ সিঘৰ কথা পাতি ফুৰিবলৈ মোৰ অকণমান সময়ো ওলায়। এতিয়া দেখোন মোৰ সময়ে নোলোৱা হ'ল, আৰু সেই আগৰ স্বভাৱটো এতিয়া মোৰ নাই। মই তোমালোকৰ স্বভাৱৰ কথা নাজানো বুলি ভাবিছা নেকি? দুজনীমান লগ খালেই যে তাৰ কথা পাতি থাকা। মোৰ কাণখন এনেই আছে নেকি? মই শুনি নাপাওঁ নি? এইবোৰ কথা কোন কুকুৰে লগাইহি হয়? কোন কুকুৰে লগাইহি? এইখনে লগাই মোৰ ঘৰখনত এতিয়া কাজিয়া লগাব এতিয়া। বহুত দিন হ'ল কাজিয়া চাজিয়া নাই হোৱাতো, কোনোবাই লগাই পঠিয়াইছে চাগে। হেৰৌ, প্ৰথমতে কওকচোন, আপোনাক এই কিষাৰ কথা কোনে লগাই পঠিয়ালে? মোক কোনো লগোৱা নাই, মোৰ কাণত নিজে নিজে পৰিছেহি। মোক আপুনি জানো এইখিনি ওলাই যোৱা দেখিছে? মই দেখোন ঘৰতে সোমাই আছোঁ। হেৰৌ, এনেকুৱা কথাখন ক'ব আহিছে। কোনোবাই লগাই পঠিয়ালে আপোনাক? কোনোবাই লগাই পঠিয়ালে? এইকেইদিন পানিবলৈ সময় অকণ পোৱা নাই, পেটত গেছ হৈ গৈছে, আকৌ মই লোকৰ কথা পাতি ফুৰোঁ। তোমালোকে কথা নেপাতাকে মোৰ কাণত শুনিছোহি। মোৰ কাণত যে পৰিছেহি, তোমালোকে যা তাৰ কথাবোৰ পাতি ফুৰা বুলি। মোৰ কাণত এনেই পৰিবহি নে? হেৰৌ, চিচি কেমেৰা এটা লগাই থৈ দিব ঘৰৰ ভিতৰত। মই কাৰ কথা পাতোঁ, মই কি পাতোঁ, চব লগাই থৈ দিব, তেতিয়া গম পাব। আপুনি বিশ্বাস নকৰে কিয়? মোৰ আগৰ সেই স্বভাৱটো নাই, এতিয়া দেখোন মোৰ সময়েই নোলায়। মই আকৌ কেনেকৈ লোকৰ কথা পাতি ফুৰোঁ? বিশ্বাস অবিশ্বাসৰ কথা নহয়, মোৰ কাণত যেতিয়া পৰিছেহি আৰু পৰিছেহি, তুমি মুঠতে ঘৰৰ পৰা এক কদম বাহিৰ নহবা বুলি কৈছোঁ নহয়, নহবা। মই বাহিৰ নহওঁ, কিন্তু মোৰ ঘৰলৈ আহিলে, মোৰ ঘৰত আহি পিনে যদি কোনোবাই কথা পাতি থাকে, মই কি নেপাতিম নেকি? মুঠতে যিগৰাকী আহে সেইগৰাকীকো কৈ দিবা যাতে বেলেগৰ কথা নেপাতে। আপুনি কি মানুহ? কোনোবা এগৰাকীয়ে কথা পাতি থাকে, মই হয় ভয় নিদিলে মানে তেওঁ বেয়া নাপাব জানো? হয় ভয় দিবা, সমানে সমানে কথাও পাতিবা, কিন্তু আনৰ নহয়, বুজিলানে? হ'ব দিয়ক, হ'ব, আপোনাৰ কথাই হ'ব। খেচৰি বাইদেউ কি কৰিছে হয়? জোনালী, আহা, তোমালোকে বাট চাই আছিলোঁ। বাইদেউ, বৰ ডাঙৰ কথা এটা আছিল নহয়। আপোনাৰ কথা মিনতীয়ে যি বুলিহে কৈছে, তাকে বোলো আপোনাৰ কথাষাৰ কৈ থৈ যাওঁ। কি? মোৰ কথা কি বুলি পাতিছে? কি বুলি কৈছে? যি বুলিহে কৈছে। বৰ দীঘল কাহিনীটো। আহা, ভিতৰলৈকে আহা, ইয়াত এইবোৰ পাতিব নোৱাৰি। আহা। বাইদেউ, জোনালী মাকে আপোনাৰ কথা ইমান বেয়াকৈ ক'ব বুলি মই সঁচাই ভবা নাছিলোঁ। আহা, ভিতৰতে পাতিম, এইজনৰ আগত এইবোৰ কথা পাতিব নোৱাৰি। ইমানকে ক'লো নুশুনিলে, এইজনী আহিলে নহয় পাতিবলে।